এইকেইদিন যিটোহে গৰম পৰিছে, গৰমৰ কাৰণে আমি ক'তো ওলাই যোৱা হোৱা নাই আৰু আজি ভাবিলোঁ কিবা এটা বাহিৰত খাই আহোঁ। খাবলৈ বুলি আহি পাই গ'লোহি পুখুৰী পাৰ আৰু এইখন ৰেষ্টুৰেণ্টত আজি মই প্ৰথম আহিছোঁ দেই। ইয়াৰ ৰাতিৰ পৰিৱেশটো কিন্তু বিৰাট ধুনীয়া। গোটেই ৰেষ্টুৰেণ্টখন এবাৰ চাই লোৱাৰ পাছত এতিয়া দেখিলোঁ যে ওপৰত বহিব পৰাও ছিষ্টেম আছে আৰু এয়া চাওক ওপৰলৈ বুলি আহি আছোঁ কাৰণ আজি ওপৰতে বহি খাম আৰু অকল ওপৰতে নহয় দেই, তলতো বহিব পৰা ছিষ্টেম আছে। জেগাখিনি কিন্তু সঁচাই ক'ব লাগিব বহুত বেছি ভাল লাগিছে আৰু এয়া চাব পাৰি ইয়াতে বেতৰ চকী ৰাখিছে, তাতে অকণ বহি আহি চাই লৈছোঁ বহিবলৈ ভাল হয়নে নহয়। এতিয়া আমি দুয়োজনে বহি এতিয়া ভাবি আছোঁ কি অৰ্ডাৰ দিওঁ কি খাওঁ, কাৰণ আপোনালোকে জানেই চাগে মোৰ ভিডিঅ' চোৱাসকলে আমি নুডলছ খাই কিমান বেছি ভাল পাওঁ আৰু হাজবেণ্ডে চাওমিন অৰ্ডাৰ দিলে আৰু মই এইফালে থুপ্পা নুডলছ দিছোঁ আৰু এতিয়া দুয়োজনে পূৰা খাব লাগে। খানাখিনি দেখি কিন্তু লগা নাই যে বহুত বেছি সোৱাদ হ'ব আৰু এতিয়া খাই চালেহে গম পাম কি হয়। হাজবেণ্ডে খাইছে আৰু তাৰপাছত মই টেষ্ট কৰাৰ পাছত গম পালোঁ যে মোৰ সোৱাদটো পোৱা নাই জিভাত আৰু হাজবেণ্ডে কি ধুনীয়াকৈ বনাই দিছে চাওকচোন, মানে মোৰ মানে সোৱাদৰ মতে। তাৰপাছত মই এয়া একদম ধুনীয়াকৈ খাব পাৰিছোঁ, তেতিয়াহে মানে মই টেষ্ট পাইছোঁ খাবৰ কাৰণে। এতিয়া যিহেতু খাই শেষ কৰাৰহে কথা আৰু লগত সকলোবোৰ লৈ লৈছোঁ দেই, একদম জালুক জলকীয়াৰ পৰা আদি কৰি আৰু খানাৰ কথা কি ক'ম ঠিক ঠাকে আছিলে, হ'লেও একেবাৰে একো এৰি দিয়াত নাই দেই, একেবাৰে খালী কৰি পঠিয়াইছোঁ। মই এতিয়াও কৈছোঁ আগতো কৈছোঁ কিনা হাঁহৰ ঠোঁটলৈকে মঙহ একো এৰি দিয়াত নাই আৰু এনেকৈ গধূলি সময়ত ওলাই আহি অকণমান ভাল লাগে নহয় জানো। মই যে এইকেইদিন একেবাৰে আহিবই পৰা নাছিলোঁ কাৰণ যিটো গৰম দিছে নহয়, মানে ওলাই আহিবলৈ মন নাযায় একেবাৰে। আৰু এতিয়া দুয়োজনে তললৈ বুলি আহি আছোঁ দেই, তলতে হাত ধুম, বেচিন যিহেতু তলতে আছিলে। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, আজিলৈ আহিছোঁ, বাই বাই।